জামুগুৰিহাটৰ কোচগাঁৱৰ নামঘৰত এয়া শ্ৰীমন্ত শংকৰদেৱৰ তিথি। এয়া দিনৰ ভাগত এয়া চাওকচোন কিমান মানুহ আহে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। চাই যাওক আপোনালোকে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক চাকি জ্বলোৱা মানুহ দিনৰ ভাগত। এয়া ইয়াতে চাকি জ্বলাবৰ কাৰণে ৰৈ চাকি জ্বলাবলৈ পালোঁ আৰু। এয়া চাই যাওক আপোনালোকে ভিডিঅ'টো শেষলৈকে। এয়া ৰাতিৰ ভাগৰ গেটখন, সেই গেটেদি সোমাই এয়া সকলোৱে মিলি চাকি জ্বলাইছে ইয়াত। ব'লকচোন চাই যাওক ভিডিঅ'টো ৰাতিৰ ভাগৰ। এয়া সকলোৱে চাকি ধূপ জ্বলাইছে। এয়া চাই যাওক, ভিতৰৰ ভাগটো দেখাবলৈ চেষ্টা কৰিম। ভাওনা আৰম্ভ হ'বই, কালীয়া দমন ভাওনা। আজি নাটখন হ'ল কালীয়া দমন ভাওনা। আজি এয়া নাটৰ প্ৰৱেশ চলিবই আৰু এতিয়া। এয়া গায়ন বায়ন জুৰিছে, চাই যাওক। এয়া সূত্ৰধাৰা প্ৰৱেশ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। সেয়া কালী গোপালৰ নৃত্য, চাওক আপোনালোকে শেষলৈকে। ভিডিঅ'টো ইমানতে সমাপ্ত, গোটেইখন দেখুৱাবলৈ নোৱাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ঘৰমুৱা হ'লোঁ।